আমাৰ বকলিয়া থানাত ইনফৰমেশ্যন এটা আছিলে যে এজন মানুহে আৰু বকলিয়া অটো ষ্টেণ্ডৰ ওচৰত তেনেকৈ গাঞ্জা বিক্ৰী কৰে ৰাখে আৰু কিবা টেবলেটো ৰাখে তো গতিকে আমি সেই ইনফৰমেশ্যনটো পাই মই OC বকলিয়া আমি বাবুল বৰভূঞা নামৰ ব্যক্তিজনৰ ঘৰত গ'লোঁ তেওঁৰ ঘৰটো হৈছে আতিগাঁও বকলিয়া অটো ষ্টেণ্ডৰ ওচৰত বকলিয়া থানাৰ আণ্ডাৰত পৰে তো গৈ পেলাই আমি হাউচ চাৰ্চ কৰিলোঁ আমাৰ লগত যিখিনি প্ৰচিডিয়াৰ আমি ফ'ল' কৰিব লাগে গোটেই প্ৰচিডিয়াৰখিনি ফ'ল' কৰি আমি চাৰ্চ কৰোঁতে সেই ঘৰৰ পৰা আমি 1 kg 38 গ্ৰামছ গাঞ্জা আৰু 102 চেম্প্লেক্স টেবলেট ৰিকভাৰী কৰিব পাৰিলোঁ আৰু যিখিনি মানে NDPSৰ মতে আমি চিজাৰখিনি চব স্পটত কৰি আৰু মানুহজনক আটক কৰি বৰ্তমান বকলিয়া থানালৈ লৈ অনা হৈছে কিমান মান সময় ঘটনা হ'ব বাইদেউ এইটো আপোনাৰ আমি 11:30 পৰা ক'ব পাৰে 12টামান বজালৈকে বস্তুটো অপাৰেশ্যনটো চলিলে গোটেই প্ৰচিডিউৰখিনি শেষ কৰোঁতে 1-1.5 ঘণ্টামান লাগিছে বজাৰৰ মূল্যটো জানিব বজাৰৰ মূল্য আপোনাৰ 1 kg 38 গ্ৰামছ 107 অলপ চাব লাগিব মই জনাম বাৰু চাই